শ্ৰদ্ধেয় ৰাইজ, এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো শ্ৰীযুত ৰামস্বৰূপ পাণ্ডে দাদা। চব্জিৰ কাৰণে খুব ভাল, খুব ভাল। শ্ৰদ্ধেয় কালামুদি ৰাইজ, কালামুদি নহয় কলামুদি, কলামুদি। শ্ৰদ্ধেয় কলামুদি ৰাইজ, আমাৰ এই অঞ্চলৰ প্ৰখ্যাত পিঁয়াজৰ দাদা মানুহক মিটিঙত মাতি আনি পিঁয়াজৰ বেপাৰী বুলি কয় নেকি? নাই নকয় দাদা। কি কম? সাহিত্য অনুৰাগী, সমাজ সংগঠন, ক্ৰীড়াবিদ হ'ব। কিনি আনিছো দাদা, এক নম্বৰ দাদা, 2 নম্বৰ দাদা। এতিয়া নাওমান আপোনালোকৰ সংস্কৃতি আৰু সম্প্ৰীতিৰ বিষয়ে বহলাই কব। কওক দাদা। সংস্কৃতি নহয় দাদা, সংস্কৃতি নহয়, সংস্কৃতি। সংস্কৃতি একে কথা, একে কথা। 5,000 টকা দিব নহয় দাদা। সংস্কৃতি সব একে কথা। সংস্কৃতি বস্তুটো বহুত বঢ়িয়া বস্তু। এই বস্তুটো বিহাৰৰ মুংগেৰ জিলাত নাই, छपरा जिला तो नहीं है। এই বস্তুটো বৈশালী জিলাত ওলাই, লেকিন বস্তুটো অসমতে আছে। তো শংকৰদেৱ বাপ্পা দাদা একেবাৰে গুৰত ধৰিছে। শংকৰদেৱ অসমৰ এটা সংস্কৃতি আছে। শংকৰদেৱ অসমৰ এনেকুৱা তাকতৱালা সংস্কৃতি, এনেকুৱা তাকতৱালা সংস্কৃতি কি শংকৰদেৱ মটকাই কাৰণে সাৰ গৰু মাটিত বগৰাই এনে সংস্কৃতিৰ কথা নকলি হ'ব আৰু দাদা। সংস্কৃতি নম্বৰ 2 জ্যোতিষ প্ৰসাদ। জ্যোতিষ প্ৰসাদ নহয় দাদা, জ্যোতিষ প্ৰসাদ নহয়, জ্যোতি প্ৰসাদ। আরে ভাই জ্যোতি প্রসাদ একে কথা। 5,000 টাকা দিব তো। তেনেহলে জ্যোতি প্ৰসাদ, মহাপ্ৰসাদ সব একে কথা হয়। तो ज्योतिष प्रसाद आगर वाला मरवाड़ी मानो 1 नंबर धंधाबाज। 1 दिस्ता कागज किनी से, अटा कलम किनी से और 1 बोतल चियाही किनी से। এই 3টা বস্তু কিনি কেনে ঘৰত যাই ঘাচা ঘাচ কবিতা লিখিছে, ঘাচা ঘাচ গল্প লিখিছে, বিক্রি কৰিছে। আমগো প্ৰফিটেবল সংস্কৃতি অসমত 2 নম্বৰটো আছে। বাপ্পা দাদা, আৰু সংস্কৃতিৰ বিষয়ে আপুনি কব নালাগে দাদা। বিপদ আছে। আমাৰ ধুলাই হৈ যাব পাৰে দাদা। আপনি এটা কাম কৰক দাদা, আপনি নাওমান সংস্কৃতিৰ বিষয়ে কওক দাদা, সম্প্ৰীতিৰ বিষয়ে কওক। হয় তো संप्रति वस्तुটো बहुत টান বস্তু, কঠিন, সাংঘাতিক কঠিন বস্তু। তো এই বস্তুটো আপোনালোকে উদাহৰণ দি বুঝাই নিদিলে আপোনালোকে বুঝি নাপাব। মোৰ ছোৱালীটো ক্লাছ 10ত পঢ়ে, TC স্কুল গুৱাহাটী। তো এদিনাখন মই মোৰ ছোৱালীৰ পাহাৰ কোঠালিত সোমাই কেনে দেখো কি ভূগোলৰ কিতাপৰ ভিতৰত এটা চিঠি, मतलब लेटर। तो पढ़ी साई देखू कि लव लेटर ঠৌকা কথা হে। আপোনালোকৰ লাভ লেটাৰ নাথাকি কি লোকচান লেটাৰ থাকিব নেকি? ভাল কথা। प्रेम पत्र अखोमिया बरुआ भूली डेका लोरा तार लोगत पांडेश वाली प्रेम पत्री से की वस्तु আছে, की वस्तु আছে संप्रीति আছে। तो संप्रीतिर उदाहरण नंबर 2 एदिनाखन मैं गद्दी पर घर गए देखू कि मोर घणी टू घरत नहीं। अरे मैं भाविलू के मंदिर संदिरे पूजा सुजा करीबो कुछ चिंता करा नहीं যাব পাৰে। বৰ পতিব্ৰতা আমি জানো নহয়।
তো আৰু পাছত দেখো কি মাৰ ঘৈণীটো এটা অসমীয়া বৰুৱা বুলি ডেকা ল'ৰা এটাৰ মটৰ চাইকেলে পিছফালে এনেকে উঠি আহিছে। এনেকৈ উঠিছে? এইটো কি বস্তু আছে? এইটো ভি সম্প্ৰীতি। তো এইরকম সম্প্ৰীতি আজি মোৰ ঘৰত হৈছে, কালি চৌধুৰী পৰহিদিনা গগৈ ঘৰত হ'ব। হ'ব 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 দাদা, নালগে 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 দাদা, এনে সংস্কৃতি আমাৰ ঘৰত আৰু নালগে। 5,001 টকাৰ কাৰণে আমি তিৰি চলি যাবা দিবা নৰো দাদা। দাদা এটা কাম কৰক, আপুনি এটা কাম কৰক, আপুনি শলাগৰ শৰে খান দিয়ক আৰু আপুনি আমাক যাবা দিয়ক। কি চাই? শলাগৰ শৰে। এইটো কি ৰকম চাই ভাই? দাদা শলাগৰ শৰে।